পৰা ইয়াতে এটা প্ৰেছ বাৰ্তা ৰাখিছোঁ। প্ৰেছ বাৰ্তা ৰখাৰ উদ্দেশ্যটো হ'ল আমি দেখা পাইছোঁ যে আমাৰ DPF দলৰ সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিছুমান বেছলেছ আৰু হাস্যকৰ এলিগেশ্যন আমাৰ দলৰ মুৰব্বী তথা আমাৰ BTRৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টত আনি আছে যে আমি এই যে ডিলিমিটেশ্যন কমিশ্যনে যোনটো ড্ৰাফ্ট এটা ৰিপৰ্ট উলিয়াইছে, খচৰা এটা উলিয়াইছে 20 তাৰিখ জুনত যে তেখেতসকলে ৰিলিজ কৰিছে, ইয়াৰ এগেইনষ্টত তেখেতে বহুত মানে বেছলেছ কিছুমান কথা কৈছে। প্ৰথম কথা হ'ল তেখেতে 2007 চনত যেতিয়া প্ৰথম খচৰা ওলাইছিল তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি দুটা সমষ্টি প্ৰপ'জ কৰা হৈছিল। প্ৰপ'জ কৰাৰ সময়ত কোকৰাঝাৰটো ৰিজাৰ্ভ কৰা হৈছিল, ST ৰিজাৰ্ভ কৰা হৈছিল। তেতিয়া কিন্তু আমি নিখিল বড়ো ছাত্ৰ সন্থা বা আমাৰ তেতিয়া BPPF দল আছিল, আমি ৰেল ৰকো প্ৰগ্ৰাম, হাইৱে ব্লকেট প্ৰগ্ৰাম বহুত আন্দোলন কাৰ্যসূচী লৈ পেলাই আমি ইয়াৰ বিৰুদ্ধে থিয় দিছিলোঁ আৰু কোকৰাঝাৰ STটো আমাৰ ৰিজাৰ্ভ লাগে বুলি আমি ডিমাণ্ড দিছিলোঁ। তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কথা কোৱা নাছিল, তেখেতে নিমাত আছিলে, তেখেতৰ দল নিমাত আছিল, একো কোৱা নাছিল। 2007 চনত যেতিয়া খচৰা ওলাইছিল তেখেতৰ পাৰ্টিৰ পৰা কোনো এটা ৰেকমেণ্ডেশ্যন, কোনো ছাজেশ্যন, কোনো অমিশ্যন কমিশ্যনৰ কথা কোৱা নাছিল। আমিহে তেতিয়া থিয় হৈছিলোঁ। তেখেতৰ দল বা তেখেতৰ কথাত কোনেও মানে বিশ্বাস কৰিব নোৱাৰে। 1 তাৰিখ জুলাইত গোসাইগাঁও SDO চিভিল অফিচৰ সন্মুখত তেখেতসকলে ধৰ্ণা দি পেলাই এটা মেমৰেণ্ডাম দিছিলে আৰু কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ওদালগুৰি সমষ্টিটো STৰ কাৰণে ৰিজাৰ্ভ ৰাখিব লাগে। পৰ্বতজৰা MLA কনষ্টিটুৱেঞ্চি আৰু গোসাইগাঁও MLA কনষ্টিটুৱেঞ্চিটো STৰ কাৰণে ৰিজাৰ্ভ ৰাখিব লাগে বুলি তেখেতসকলে এটা মেমৰেণ্ডাম দিছিলে। আকৌ আজি আপোনালোকে দেখা পাইছে যে এইখন লেটাৰৰ থ্ৰু দি গোসাইগাঁও ডিষ্ট্ৰিক্ট BPF কমিটিয়ে তেখেতসকলৰ সভাপতিয়ে চাইন কৰিছে, তেখেতসকলৰ সাধাৰণ সম্পাদকে চাইন কৰিছে আৰু বহুত মানুহে ইয়াতে চাইন কৰিছে। চাইন কৰি পেলাই আকৌ তেখেতসকলে সেইটো মেমৰেণ্ডাম উইথড্ৰ কৰিছে। আজি 1 তাৰিখ জুলাইত মেমৰেণ্ডামটো দিছে, আজি 2 দিনো হোৱা নাই, 3 তাৰিখ জুলাইত আকৌ তেখেতসকলে মেমৰেণ্ডাম উইথড্ৰ কৰিছে। তো তেখেতসকলৰ কথাটো আমি কেনেকৈ বিশ্বাস কৰিব পাৰিম? তেখেতসকলে কৈ আছে যে ডিলিমিটেশ্যনটো মানে মেক্সিমাম চিট STৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে বুলি, দুটা সমষ্টি হ'ব লাগে বুলি তেখেতসকলে কৈছে। প্ৰথম কথাটো হ'ল যে আমি কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টি হ'ব লাগে। কোকৰাঝাৰটো STৰ কাৰণে আগত যেনেকৈ ৰিজাৰ্ভ আছিল তেনেকুৱা ৰিজাৰ্ভ থাকিব লাগে বুলি আমাৰ ৰেডিশ্যন ব্লু হোটেলত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশ্যনাৰ তেখেতসকলে আহিছিল, আমি দলৰ আমাৰ সভাপতি PPL দলৰ সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই এজ এ জেনেৰেল ছেক্ৰেটাৰী চাইন কৰি পেলাই আমি মেমৰেণ্ডাম এটা দিছিলোঁ। এই মেমৰেণ্ডামৰ কপিটো আপোনালোকে চাব পাৰিব। ইয়াতে আমি লিখিছিলোঁ যে আমাৰ BTRত দুটা সমষ্টি হ'ব লাগে, এইটো হ'ল কোকৰাঝাৰ আৰু ওদালগুৰি। আমাৰ লাষ্ট পইণ্টটো আছিলে যে কোকৰাঝাৰটো আমাৰ ST ৰিজাৰ্ভ থাকিব লাগে বুলি। আমি ইয়াতে ডিমাণ্ড দিছিলোঁ যে আমাৰ BTRত 15টা MLA সমষ্টি হ'ব লাগে বুলি। তো আমাৰ ডিমাণ্ডটো তেখেতসকলে ৰেচপেক্ট কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিটো ST ৰিজাৰ্ভ বাহাল ৰাখিছে তেখেতসকলে। আৰু আমাৰ BTRত যদিও 14টা মাত্ৰ MLA সমষ্টি আছিল, ফুল্লি মাত্ৰ 12টা আছিল আগত, এতিয়া 15টা MLA সমষ্টি তেখেতসকলে দিছে। তো তেখেতসকলে কৈছে যে আমি ওদালগুৰি MP চিট বিচৰা নাই, লোকসভা চিট বিচৰা নাই, এইটো মুখত মিছা হয় আৰু তেখেতসকলে মেমৰেণ্ডামো দিয়া নাই। 27 তাৰিখ মাৰ্চত যেতিয়া আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক লগ ধৰিছোঁ, তেখেতসকলকো লগ পাইছোঁ, তেখেতসকলৰ মেমৰেণ্ডামত ক'তো লিখা নাই যে ওদালগুৰি সমষ্টি হ'ব লাগে বুলি। কিন্তু আমাৰ মেমৰেণ্ডামত 1 নম্বৰ ডিমাণ্ডটোৱে হ'ল, আপোনালোকে ইয়াতে চাব পাৰে, কপিটো আমি দি দিম। 1 নম্বৰতে আমি লিখিছোঁ যে কোকৰাঝাৰ আৰু ওদালগুৰি দুটা লোকসভা সমষ্টি হ'ব লাগে বুলি। তো তেখেতে যে আজি মিছা মাতি আছে যে আমি UPPL দলে বা আমাৰ BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া দুটা সমষ্টি বিচৰা নাই, ওদালগুৰিটো বিচৰা নাই বুলি যে কৈছে, এইটো একদম মিছা কথা হয়। তেখেতসকলে বহুত ধুনীয়াকৈ কি কৰিছে, 2003 চনত BTC চুক্তিত এটা ক্লজ আছে, ক্লজ মতে আমাৰ BTR অঞ্চলৰ বা BTC অঞ্চলৰ যোনটো ৰিজাৰ্ভেশ্যন এক্সিষ্টিং ৰিজাৰ্ভেশ্যন পেটাৰ্ণ আছে এইটো চেঞ্জ কৰিব নোৱাৰিব বুলি তেখেতসকলে কি কৰিছে, তাতে চহী কৰি পেলাই পাৰ্লিয়ামেণ্টত এটা এমেণ্ডমেণ্ট কৰিছে।
সংবিধানৰ 332 নং দফাৰ 90তম সংশোধন কৰি পেলাই তেখেতসকলে কমিটমেণ্ট দিছে যে আমাৰ বিটিআৰ অঞ্চলত যিমান ৰিজাৰ্ভ সিট আছে এইটো অল্টাৰ কৰিব নোৱাৰিব। মানে কি, আমাৰ ইয়াতে এটাই MP সিট ৰিজাৰ্ভ আছিলে, এটাই বাহাল থাকিব। আমাৰ ইয়াতে 6টা MLA ৰিজাৰ্ভ সিট আছে, এইটো বাহাল থাকিব। আমাৰ ইয়াতে 30টা MCLA সিট ৰিজাৰ্ভ আছে, এইটো 30টাই বাহাল থাকিব। তেনেকৈ কৰি পেলাই তেখেতসকলে মানে লিখিতভাৱে তেখেতসকলে কমিটমেণ্ট দিছে। তো ইয়াতে কোনো এইটো সংবিধানৰ এমেণ্ডমেণ্টৰ কাৰণে আৰ্টিকল 332ৰ 98 এমেণ্ডমেণ্টৰ কাৰণে ইয়াতে কোনো চেঞ্জ হ'ব নোৱাৰে আৰু তেখেতসকলৰ দিনত এইটো কৰা হৈছে। PTC চুক্তি কৰাৰ পিছত যেতিয়া BPFৰ ৰুলিং চলি আছিল, এইটো পাৰ্লিয়ামেণ্টত আৰ্টিকল 332ৰ 98 এমেণ্ডমেণ্ট তেখেতসকলে কৰিছে। ইয়াতে কেন কথা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ধুনীয়াকৈ কৈ দিছে যে 13 তাৰিখ জুলাইলৈকে যিকোনো পাৰ্টিৰ যদি কিবা গ্ৰিভেঞ্চেছ থাকে, কিবা সাল সলনি কৰিবলগীয়া থাকে, তেনেহ'লে এইটো কৰিব পাৰে। তেখেতসকলে ধৰ্ণা নিদি পেলাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক লগ ধৰিবলৈ নাযায় কিয়? তেখেতসকলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ৰিপ্ৰেজেণ্টেশ্যন নিদিয়ে কিয়? প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক কিয় লগ নধৰে? তেখেতসকলে ইয়াতে আজি খেতি বাতিৰ দিনত, বাৰিষাৰ সময়ত যেতিয়া সকলোৱে ব্যস্ত আছে খেতি বাতিত, ৰাইজক ওলাই নিদি কষ্ট কৰি বেকাৰ সময় নষ্ট কৰাৰ কি ইয়াতে যুক্তি আছে? তেখেতসকলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক লগ ধৰিব পাৰে। যেনেকৈ আমি UPPL দলৰ তৰফৰ পৰা আমাৰ যিখিনি ডিমাণ্ড আছে, আমি যে বিচাৰিছোঁ যে বিটিআৰৰ 2টা সমষ্টি আমাক লোকসভা সমষ্টি লাগে, ওদালগুৰি আৰু কোকৰাঝাৰটো হৈ গ'ল, এতিয়া ওদালগুৰিটো হ'ব লাগে বুলি আমি মেমৰেণ্ডাম দিম। আমি অলৰেডি দিছোঁ আগতে, আকৌ চেম মেমৰেণ্ডামটো আমি দিবলৈ গৈ আছোঁ। তেখেতে বেকাৰ এটা পলিটিকেল কাৰণৰ কাৰণে, পলিটিকেল মাইলেজ ল'বলৈ, ৰাইজক হাৰাশাস্তি দিবলৈ, কষ্ট দিবলৈ, এই বাৰিষাৰ খেতি বাতিৰ সময়ত ৰাইজক উলিয়াই নি ধৰ্ণা দিয়াৰ কোনো যুক্তিয়ে নাই। আৰু তেখেতে